আজি আমাৰ কোকৰাঝাৰ কোৱাৰ্টাৰত আলহী আহিব তাৰে মই এয়া যা যোগাৰ কৰি আছো আলহীয়ে বোলে আমাৰ ভাত নাখায় আৰু ক'ৰ আলহী কি কথা সকলোখিনি ভিডিঅ'টো চালে গম পাব প্ৰথমতে মই কামখিনি কৰি লওঁ তাৰ পাছত আপোনালোকৰ কাৰণে অলপ ভিডিঅ' কৰি সাঁচি ৰাখিছোঁ ভাল লাগিলে লাইক কমেণ্ট কৰিব মোৰ হৈছে হাজবেণ্ডৰ মৰ্ণিং ডিউটি আৰু ডিউটিৰ পৰা ফোন কৰিলে যে তেজপুৰৰ পৰা আলহী আহিব আমাৰ কোৱাৰ্টাৰত আৰু কামৰ মাজতে অকণমান লাল চাহ বনাই ভাপত দিয়া পিঠা বনাইছিলোঁ খাই আছো বাবুৰ কাৰণে সদায় বনাব লগা হয় ইমানেই ভাল পায় খাই ভাপত দিয়া পিঠা কামৰ মাজতে তাক অকণমান খেলাব লগা হয় দেখিছেনে এতিয়া আহিলো পাকঘৰত আলুখিনিকে ভাবিলো প্ৰথমতে ভাজি থৈ দিওঁ আলুখিনি ভাজাৰ পাছত আকৌ এতিয়া পুৰিখিনি বনাবলৈ আছে আলহী অহাৰ আগতে যদি মোৰ অকণমান কামখিনি হৈ থাকে ন তেতিয়া আলহীৰ লগত মই অকণমান কথা পাতিবও পাৰিম কাৰণ হাজবেণ্ড নাই আলু ভাজিখিনি হয় মানে ভাবিলো পুৰি কেইখনমানকে বেলি থাকোঁ তেতিয়ালৈকে বহুত হৈ যাব দেখিছে আলু ভাজিখিনি মোৰ প্ৰায় হৈয়ে গৈছে ইফালে ভাল পাই খাই এয়া দেখিছে 4খন হৈ গ'ল আৰু এতিয়া বেলি আছোঁ আৰু কেইজন আলহী আহিব মই নাজানো নিজৰ আন্দাজতে মই আটাখিনি মঠিছোঁ আৰু বেলি আছোঁ আৰু ধুনীয়াকৈ ফুলিছে নহয় মনটো খুব ভাল লাগে যদি পুৰি বনাওঁ খাবও ভাল লাগে ফুলিলে কোমল চফ্ট হয় ন এয়া দেখিছে গোটেই কেইখনেই ফুলিছে আৰু আলহী এয়া আহিছিলে পাঁচজন মানে আহিছিলে খাই বৈ গুচিয়ে গ'ল দেখিছেনে অকলে ন একদম ভিডিঅ' কৰিব নহ'লে আলহীৰ লগত কথা পাতোঁতে দিওঁতেই গ'ল এয়া দেখিছে ইমান এসোপা বাচন 12:30 হৈ গৈছে 1 বজাত ডিউটিৰ পৰা আহি পাব হাজবেণ্ড তাৰ পাছত লগে বাবু স্কুল নিব লাগিব ইমানেই খৰধৰ হৈছে মোৰ মানে ভৰিকেইটা মানে অকণমানো ৰেষ্টে পোৱা নাই আজি জানেনে আৰু কেৰাহীখন দেখিছেনে একদম গেছটো বঢ়াই পৰাই মই আলহীৰ লগত কথা পাতি আছিলোঁ সেইটো কাৰণে এনেকুৱা অৱস্থা হৈ গ'ল কেৰাহীখন দেখিছেনে তেল আলহী আমাৰ কাৰণে বহুত কিবা বস্তু আনি দিছে দেখিছেনে কঁঠাল কলডিল মামা মামীৰ ছোৱালীয়ে দিছে মাইচাং আৰু ঘৰত শুকোৱা শুকান মাছ দুবিধৰ আছে জানেই আমাৰ কোৱাৰ্টাৰত থাকোঁ আমি গোটেই বস্তু কিনি খাওঁ ন আৰু কচুৰ থুৰ দিছে ইফালে মানিমুনি সৰু মানিমুনি দেখিছেনে খুব খাবলৈ মন গৈ আছিলে কিন্তু মোৰ তাৰপাছত এয়া কি বস্তু মই চিনি নাপাওঁ আৰু আছে ঢেকীয়া আজিলৈ আহিছোঁ বাই বাই।